জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'লৈ। তো বন্ধুসকল পঞ্চায়ত বিভাগৰ নতুন পদ মুকলি আপোনালোকৰ অতি শীঘ্ৰে হ'ব। কেতিয়াৰ পৰা এপ্লাই অনলাইন ষ্টাৰ্ট হ'ব আৰু CM ছাৰে যিহেতু ঘোষণা কৰিছিলে প্ৰায় 1000 পদ আহিব। ইয়াৰে আপোনালোকৰ সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, চেলাৰী আপোনালোকৰ ইয়াতে ভালেখিনি পাব আৰু লগতে আপোনালোকৰ গ্ৰেড পে সকলো পোষ্টৰ কাৰণে বেলেগ হয় আৰু আপোনালোকৰ কোনটো বিভাগত কিমানকৈ পদ আহিব, কোনটো বিভাগত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, অফিচিয়েলি নটিচ আপোনালোকৰ কেতিয়া আহিব, তো সকলোখিনি ডিটেইলছ আপোনালোকে এই ভিডিঅ'ত পাই যাব। তো ভিডিঅ'টো আপোনালোকে কোনো স্কিপ কৰি নাচাব, কাৰণ আপোনালোকে সৰু ক্লিপ যদি মিছ কৰে তেনেহ'লে বহুত ডাঙৰ আপোনালোকে খবৰ মিছ কৰি যাব। তো আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব। আৰু বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ, যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ জবছৰ আপডেটসমূহ আপোনালোকে সদায় পাই থাকে। তো বন্ধুসকল মই আছোঁ বৰ্তমান অফিচিয়েল ৱেবছাইট লিংকত আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে Pnrd আছাম ৰিক্ৰুইটমেণ্ট 2023 and 24 নটিফিকেশ্যন। তো এপ্লাই অনলাইন 945 টেক্স কালেক্টৰ লগতে জুনিয়ৰ এছিষ্টেণ্ট এণ্ড আদাৰ পোষ্ট এট pnrd.assam.gov.in। তো এইটো আপোনালোকৰ অফিচিয়েল ছাইট হয়, যিটো নেকি pnrd.assam.gov.in। এইটো হ'ল অফিচিয়েল ছাইট। ইয়াতে আপোনালোকে গৈ চাব পাৰিব নটিফিকেশ্যনখন যেতিয়া আপোনালোকৰ অফিচিয়েলি ছাইটত নটিচ কৰা হ'ব। তো ইয়াতে কোৱা আছে Pnrd আছাম ৰিক্ৰুইটমেণ্ট 2023 ফালৰ পৰা প্ৰায় আপোনালোকৰ 1000ৰ ওচৰা-ওচৰিত আপোনালোকৰ পদ আহিব বুলি কৈছিলে। তো ইয়াৰে আপোনালোকৰ যিখন অফিচিয়েল ছাইটত আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে কি পদত কিমান ভেকেঞ্চি আহিব, তো সকলোখিনি ডিটেইলছ আপোনালোকক দি আছোঁ। তো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব 2023 ফালৰ পৰা আপোনালোকৰ পদ আহি আছে। আপোনালোকক নেক্সট এটা ভিডিঅ' আপোনালোকক দিম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, তো সেইটো আপোনালোকে চাবলৈ নাপাহৰিব। তো PN আছাম জব 2023 and 24 যিটো নটিফিকেশ্যন 945 ভেকেঞ্চিৰ। তো ইয়াতে অৰ্গেনাইজেশ্যন নেম অফ অফিচিয়েল ৱেবছাইট Pnrd পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, যিটো আপোনালোকৰ অফিচিয়েল ছাইট হয় pnrd.assam.gov.in। আৰু ইয়াতে আপোনালোকৰ পোষ্ট আৰু ভেকেঞ্চি ডিটেইলছ কোৱা হৈছে। এক্সটেনশ্যন অফিচাৰ যিটো পঞ্চায়তৰ ফালৰ পৰা 47টা ভেকেঞ্চিজ মুকলি কৰা হ'ব আৰু জুনিয়ৰ এছিষ্টেণ্ট HQ ফালৰ পৰা 24টা ভেকেঞ্চিজ মুকলি কৰা হ'ব আৰু ৰাম সেৱক এণ্ড গ্ৰাম সেৱকৰ ফালৰ পৰা 147টা ভেকেঞ্চিজ মুকলি কৰা হ'ব। লগতে জুনিয়ৰ এছিষ্টেণ্ট আঞ্চলিক পঞ্চায়তৰ ফালৰ পৰা 100টা পোষ্ট মুকলি কৰা হ'ব। টেক্স কালেক্টৰ কাম ৰোড মহাৰাৰ আপোনালোকৰ এই পদটোত মুকলি হ'ব প্ৰায় 450 ভেকেঞ্চিজ। তো গাঁও পঞ্চায়ত ছেক্ৰেটৰী ফালৰ পৰাও আপোনালোকৰ 150 ভেকেঞ্চি মুকলি হ'ব, যিটো গাঁও পঞ্চায়ত ছেক্ৰেটৰীৰ ফালৰ পৰা পদ আহিব। তো ইয়াতে আপোনালোকৰ পোষ্ট ৱাইজ আপোনালোকৰ চেলাৰী গ্ৰেড পে বেলেগ হয়, কৈ দিছোঁ আপোনালোকক। চেলাৰী পাৰ মান্থ আপোনালোকৰ পোষ্ট ৱাইজ ইয়াতে কোৱা হৈছে এক্সটেনশ্যন অফিচাৰ পঞ্চায়তৰ কাৰণে আপোনালোকৰ মান্থলি চেলাৰী হৈছে 14000 টকাৰ পৰা ষ্টাৰ্টিং হ'ব 49000 টকা আৰু ইয়াতে গ্ৰেড পে থাকিব 7400 টকা আৰু জুনিয়ৰ এছিষ্টেণ্ট HQ কাৰণে হৈছে আপোনালোকৰ 14000 টকা মান্থলি আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী হ'ব 49000 আপোনালোকৰ চেলাৰী থাকিব আৰু গ্ৰেড পে থাকিব 6200 আৰু লগতে জুনিয়ৰ এছিষ্টেণ্ট আঞ্চলিক পঞ্চায়তৰ ফালৰ পৰা যিসমূহ পদ আহিব তাতে আপোনালোকৰ প্ৰথমটো চেলাৰী আপোনালোকৰ 14000 টকাৰ পৰা ষ্টাৰ্টিং হ'ব আৰু 49000 টকা আপোনালোকৰ চেলাৰী মান্থলি চেলাৰী হ'ব। গ্ৰেড পে থাকিব 6200 টকা। তো ইয়াতে আপোনালোকৰ টেক্স কালেক্টৰ কাম ৰোড মহাৰাৰৰ ফালৰ পৰা ছেম চেলাৰী, কিন্তু আপোনালোকৰ গ্ৰেড পে থাকিব 5600 টকা আৰু গাঁও পঞ্চায়তৰ ফালৰ পৰা যিটো পোষ্ট আহিব তাতো ছেম থাকিব আপোনালোকৰ 7400 টকা। গাঁও পঞ্চায়তৰ যিটো পদ আহিব তাত আপোনালোকৰ গ্ৰেড পে থাকিব। তো সকলোখিনিৰে গ্ৰেড পে অকণমান বেলেগ, কিন্তু চেলাৰী চবেই ছেম পাব, গ্ৰেড পেটো বেলেগ থাকিব। ইয়াতে আপোনালোকৰ এজ লিমিট দিয়া হৈছে 18 বছৰ পৰা 23 বছৰ আৰু যদিহে আপোনালোকে ST SC হয় তেনেহ'লে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। লগতে যদিহে এক্স ছাৰ্ভিচমেন কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 2 years আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। যদিহে আপোনালোকে 18 to 43 yearsৰ ভিতৰত বিলং কৰে তেনেহ'লে এই পদসমূহত এপ্লাই কৰিব পাৰিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্ট ৱাইজ আপোনালোকৰ বেলেগ হয়, কিন্তু আপোনালোকে গ্ৰেজুৱেট উইথ হেভিং নলেজ এণ্ড লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব। এপ্লিকেশ্যন ফৰ্ম ডিটেইলছ আপোনালোকক ইয়াতে কোৱা হৈছে। এপ্লিকেশ্যন ফৰ্ম এপ্লাই মোড আপোনালোকৰ অনলাইন মোড হ'ব। লগতে এপ্লিকেশ্যন আপোনালোকে ইয়াতে ফিজ কাটিব লাগিব। জেনেৰেল কেণ্ডিডেটসকলে 250 ৰুপিজ, ST SC OBC MOBC কেণ্ডিডেটসকলে 150 ৰুপিজ অনলাইন কৰোঁতে পে'মেণ্ট কাটিব লাগিব। আৰু কেনেধৰণে আপোনালোকে পে'মেণ্টটো কাটিব ইয়াতে কৈ দিয়া হৈছে, আপোনালোকে অফিচিয়েল ছাইটত গৈ চাব পাৰিব। তো চিলেকশ্যন প্ৰচেছো আপোনালোকৰ ইয়াতে কৈ দিয়া হৈছে, আপোনালোকৰ চিলেকশ্যন প্ৰচেছসমূহ চাব পাৰে। আৰু লগতে ইয়াতে আপডেট চুন হৈ আছে। আপোনালোকে এইটো কমেণ্ট নকৰিব যে আপোনালোকৰ অফিচিয়েল ছাইটত বৰ্তমান নটিচ দিয়া নাই, কিন্তু আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব,
পোষ্ট ৱাইজ আপোনালোকৰ কিমান পোষ্ট আছে তো সেইখিনি ডিটেইলছে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ অফিচিয়েল সাইটত নটিচ আহিব বহুত সোনকালে আপোনালোকৰ নটিচসমূহ আহিব সেপ্টেম্বৰৰ আপোনালোকৰ শেষৰ ফালে আপোনালোকে এই পদসমূহৰ অফিচিয়েল সাইটৰ নটিচ পাই যাব লগালগে এটা ভিডিও দিবলৈ চেষ্টা কৰিম ইয়াতে এভেইলেবল সুন হৈ আছে আপোনালোকৰ যিসমূহ আপডেট হয় আপোনালোকৰ এপ্লাই ডেট এপ্লাই প্ৰসেছ এপ্লিকেশ্যন ফিজ আপোনালোকে কেতিয়া কাটিব সেইবোৰ সব আপডেট সুন হৈ আছে ৰিটেন এক্সাম এডমিট কাৰ্ড কেতিয়া আহিব তো সকলোখিনি আপডেট সুন হৈ আছে তো যদিহে আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে কৰিব পাৰিব যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে তো বন্ধু বান্ধৱীসকল আজি কাৰণে ইমানেই যদিহে ভিডিওটো চাই ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰিব লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰটো গম পায় যাতে গাঁও পঞ্চায়তৰ ফালৰ পৰা PNRD ফালৰ পৰা পদ আহিব আৰু আপোনালোকে এপ্লাই যাতে কৰিব পাৰে তো বন্ধু বান্ধৱীসকল আজি কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম